সো গাইজ আজি হৈছে ২৬ অক্টোবৰ আৰু আজি আমি গৈ আছোঁ গোলাঘাটলৈ আৰু গোলাঘাটলৈ আমি গোটেই চাৰিওজনে কিয় গৈ আছোঁ আপোনালোকে সকলোখিনি চাই থাকক কাৰণ কাইলৈ ২৭ অক্টোবৰ আৰু কাইলৈ আছে ADRE এক্সাম আৰু আমাৰ এক্সামটো পৰিছে গোলাঘাটত মানে আমি নিজে দি লৈছোঁ যাতে আমি এক্সামো দিব যাওঁ আৰু লগতে অলপ ফুৰিও আহোঁ আৰু বৰ্তমান যে আপোনালোকে দেখিছে আমি স্কুটি লৈ গৈ আছোঁ আমি বৰ্তমান গোলাঘাটলৈ ডাইৰেক্ট স্কুটি লৈ নাযাওঁ তাৰ কাৰণে আমি যাম প্ৰথম ট্ৰেইন ষ্টেচন এতিয়া আমি ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ য'ত আমি তাতে পাৰ্কিং আছে আৰু সেই পাৰ্কিঙত আমি আমাৰ স্কুটিখন ৰখাম আৰু ৰখাই পেলাই ট্ৰেইনত উঠি পেলাই গোলাঘাটলৈ যাম আৰু তাত আমি ৰাতি থাকিম হোটেলৰ ব্যৱস্থা কৰিছোঁ আগতীয়াকৈ আৰু তাত ৰাতি থাকিম আৰু পিছদিনাখন আমি মানে কাইলৈ আমি এক্সাম দিবলৈ যাম আৰু সেইখিনি সময়ছোৱাত আমি কেনেধৰণে যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনেকৈয়ে আমি হাঁহি ধেমালিৰে বহুতো কথা বতৰা পাতি চাপৰ মুখ সোমালোঁ আহি আৰু চাপৰ মুখ সোমোৱাৰ লগে লগে আপোনালোকক দেখাম যিটো ৰাস্তাৰে ট্ৰেইন ষ্টেচনলৈ যায় এই ৰাস্তাটো ইমানেই বেয়া যদি আপোনালোকে কেতিয়াবা আহিছে এই ষ্টেচনটোলৈ চাপৰমুখ ষ্টেচন তাত যিটো ট্ৰেইন ষ্টেচনলৈ যোৱা ৰাস্তা সেইটো ইমানেই বেয়া যে আপোনাক মই বুজাব নোৱাৰিম আপোনালোকে ৰাস্তাটো দেখিয়ে গম পাব যে ইমানেই বেয়া মানে আপোনালোকে যদি ভালকৈ গাড়ী চলাব নেজানে তেনেহ'লে আপোনালোকে ইয়ালৈ অহাটো মানে অলপ ভয়ংকৰে ক'ব লগা হ'লে মানে বহুত খাল নৰ্দমা মানে গোটেই ৰাস্তাটোতে আপুনি গোটেইখিনি দেখিবলৈ পাব ঠিক আছে আৰু যদিও ওচৰেদি কোনোবা স্পীডত যদি গাড়ী লৈ যায় তেনেহ'লেতো শেষ আপোনাৰতো কাপোৰ কানি শেষ হৈ গ'ল আৰু এতিয়া আমি এনেকৈ আহি পালোঁ ডেপ পাৰ্কিং য'ত আপোনালোকে দেখিছে এইখন এখন দোকান য'ত কাষতে পাৰ্কিং আছে আমি মানে আগতে ইয়ালৈ আহিলে কি হয় আমি ইয়াত ডেপ পাৰ্কিং যে আছে ইয়াতে আমি গাড়ী ৰখাওঁ ঠিক আছে এবাৰ মানে কি হ'ল ইয়াত বোলে গাড়ী ফুল হৈ গ'ল ঠিক আছে তো এতিয়া মানে আমাক বেলেগ এটা ঠাইলৈ গাড়ী ৰখাবৰ কাৰণে দিছে গতিকে আমি তাতে গাড়ী ৰখামগৈ এইখিনিত বলক দেখাই আছোঁ আপোনালোকক এতিয়া মানে আমাক ইয়াত থ'ব দিছে এইখিনি তাত মানে জেগা ফুল হৈ গ'লতো এইখিনিত দেখিছে কেনেকুৱাকৈ থ'ব লগা হৈছে এতিয়া তাত আমি গাড়ী ৰখাই বোলে আহি আছোঁ ডেপ পাৰ্কিঙত ইয়াত মানে কি হ'ব এবাৰ বোলে বহুত মানুহ হৈছে যে গতিকে ইয়াত চাবি ৰখাব চাবি ৰাখিব আৰু চাবি ৰাখি এটা এক্সট্ৰা কুপন দিব আৰু সেই কুপন মতে কি হয় দেখা যাব পিছত এইটো চাবিটো ৰখাব অঁ হয় এইটো মোৰতো এইটো আছিলে 41 হয় অঁ চৰি মোৰ বাওঁতে দিছোঁ হ'ব দিয়ক হয় হয় গোলাঘাট থেংক ইউ আৰু চাবিটো ৰখোৱাৰ কাৰণে কিবা কুপন দিবনে নাই মোৰ চাবিটো আপোনাৰ নাম্বাৰ ডেট সব লিখি ৰাখিছোঁ আচ্ছা আচ্ছা ঠিক আছে আপুনি লৈ যাব হয় হয় ঠিক আছে ঠিক আছে চাবিটো এইটো আপোনালোকৰ 6075 হয় 6075 এইটো চাবিটো দিলা নে অঁ মইতো দিলোঁ বাছ ইয়াত এতিয়া আমি ক'লোঁ আৰু ইয়াত শ্লিপ এটা দিছে তাৰপিছত এতিয়া আমি ইয়াত ট্ৰেইনত উঠিম উঠি পেলাই বাকীখিনি জাৰ্ণি আপোনালোকক দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো এনজয় কৰক পৰীক্ষা দিবলৈ গৈ ব্লগ বনোৱা চাগে আপোনালোকে প্ৰথম দেখিছে বা দেখিছে যদিও নাজানো আগতে কিন্তু মই প্ৰথম বনাই আছোঁ আৰু এনেকৈ আমি পাৰ্কিঙত গাড়ী ৰখাই আমি ট্ৰেইনত উঠিবলৈ আহি গ'লোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিটো আমাৰ ইয়াৰ চাপৰমুখ জংচন শুনিবলৈ পোৱা মতে এইটো বোলে ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ সৰু জংচন আৰু এনেকৈ আমাৰ ট্ৰেইন আহি পালে আৰু আমি ট্ৰেইনত উঠি দিলোঁ আৰু এইকেইজনক যে দেখিছে তেতিয়া কথা পাতি আছে সিহঁতে মানে টিকেট নকটাকৈ মানে মনে মনে আহিছিল চাগে বাকী নাজানো বাৰু কিন্তু এইবোৰ চাই চাই মোৰ ভাগৰ লাগি গ'ল গতিকে মই মোবাইল চালোঁ তাৰপিছত এবাৰ শুই ল'লোঁ শুই মোবাইল চালোঁ তাৰপিছত আহিলে বাদাম মই বঢ়িয়াকৈ বাদাম খালোঁ কাৰণ ট্ৰেইনত বাদাম খাই যোৱাৰ মজাটোৱে বেলেগ তাৰপিছত বাদাম খাই এনেকৈ যোৱাতে এটা ঘটনা হ'ল কি ঘটনা হ'ল চাই থাকক আৰু বাবু দে আমি ওলাই অহাৰ লগে লগে হৰ্ণ বাজেই
এইটো ল'ব তোমাক একো পইচা বিচাৰি আছা মানে ফাইনেলি আমি পাই গ'লো ঠিক আছে তুমি ক'ত সেই গোলাঘাটতে নে যোৰহাট ঠিক আছে In 600 meters, turn right onto Dhodar Ali Road. গোলাঘাট ষ্টেচনত নামিয়ে আমি লক্ষ্য কৰিলোঁ যে আমি হোটেললৈ যোৱা ৰাস্তাটোৰ ৰাইট ছাইডে যিবিলাক মূৰ্তি আছে কাৰিকৰী সিহঁতে বিভিন্ন ধৰণৰ নতুন নতুন মূৰ্তি বনাই আছে আৰু মূৰ্তিবোৰ দেখি ৰিয়েলত সঁচাকৈ ভাল লাগিছিলে আৰু যেতিয়া সজাই পৰাই দিয়া হয় যথেষ্ট বহুত ভাল লাগি যায় এনেকৈ দেখিছে আমাৰ টাইম হৈছে 9:45 আৰু এতিয়া আমি পালোঁ আহি গোলাঘাট মেইন টাউনখন আৰু ইয়াৰ পিছত এনেকৈ আমি আহি গ'লোঁ হোটেল প্ৰিয়ম ভৱন লডজ য'ত আমি ৰুম বুক কৰিছিলোঁ মেছেজ দিছিলে নেকি নহয় মাত্ৰ আপুনি আৰু হোটেল আহি পোৱাৰ লগে লগে তাত ৰুমত বেগকেইটা থৈ আমি ডাইৰেক্ট আহি গ'লোঁ হোটেললৈ আমাৰ ইমানেই ভোক লাগিছে যে আমি লগতে খাহী মাংস আৰু ভাতৰ অৰ্ডাৰ কৰি দিলোঁ উতলি চাটনি আৰু আমি হোটেলত ভাত খাই থকা সময়টো হৈছে প্ৰায় ৰাতি 11 পৰা 11:30 সময় হৈছে তেতিয়া আৰু হোটেলত আমি ভাতকেইটা খোৱাৰ পিছত বেছি সময় ৱেষ্ট নকৰি ডাইৰেক্ট ৰুমত গ'লোঁ আৰু তাত শুই থাকিলোঁ চ' গাইজ আমি ৰেডি হৈ ল'লোঁ তাৰপিছত এখেতো ৰেডি হৈ গ'ল আৰু এজন আছে তেখেতে বাথৰুমত আছে আৰু বিচনা চিচনাটো আপোনালোকে এইবিলাক ইগন'ৰ কৰক ঠিক আছে